ইউটিউব চেনেল অংকলি লন আজি মই আপোনালোকক যি অসম মেঘালয় বৰ্ডাৰত এটা পিকনিক স্পট আছে যিটো নাম হৈছে উকিয়াম উকিয়াম বুলি জনাজাত যে সকলোৱে জানে যে উকিয়াম পিকনিক স্পট বুলি এটা আছে যে ছয়গাঁৱৰ ভিতৰ ফালে সোমাই আহিব লাগে মিনিমাম 30 কিলোমিটাৰমান ভিতৰত সোমাই আহিব লাগে চাওঁ আহকচোন উকিয়াম পিকনিক স্পটটো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এইটোৱে হৈছে উকিয়াম সেই পিকনিক স্পটটো বলক আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ চাওক কিমান মানুহ আহিছে চাওক ইয়াতে ইয়াতে উকিয়ামত এটা ইকো কেম্প আছে ইকো কেম্প আৰু এই ইকো কেম্পটোলৈ মই এতিয়া গৈ আছোঁ আপোনালোকক দেখাবলৈ বলকচোন ইকো কেম্পটোত কি কি আছে চাওঁ বলক ইয়াতে এটা কেম্পত থাকিবলৈ কিমান টকা লাগে পেকেজ আছে নেকি আচ্ছা মানে কি ৰাতি থাকিব পৰা যায় নেকি আচ্ছা ঠিক আছে দিয়ক এতিয়া এনেই মানুহ থাকেনে ৰাতি ঠিক আছে চাওক না কি ধুনীয়া এটা ইকো কেম্প চাওক সেইটো দেখছেনে চাওক এইটোৱে হৈছে উকিয়াম ইকো কেম্প এইবোৰত সুন্দৰ সুন্দৰ এটা এটা জুপুৰি হয় এইবিলাক চাওক কেম্প উকিয়ামত এখন ব্ৰিজ আছে ব্ৰিজ আৰু সেই ব্ৰিজখন চাওঁ বলকচোন কেনেকুৱা আৰু এইখনেই হৈছে সেইখন ব্ৰিজ চাওক কি সুন্দৰকৈ বনাই ৰখা হৈছে চাওক এইখনেই হৈছে সেইখন হেংগিং ব্ৰিজ বলকচোন বাৰু ভিতৰ দি যাব পাৰে নাই চাওঁ বলক নাই তালা মাৰা আছে দেখিছেনে এইটো তালা মাৰা আছে আৰু এইটো চাওক অসম মেঘালয় সীমান্তত নদীসমূহৰ মাছ মৰা বন্ধ আছে বোলে ইয়াতে ঠিক আছে দিয়ক পাৰ হ'ব নোৱাৰোঁ আৰু এইখনেই চাওক এইখনেই যে সেইখন হেংগিং ব্ৰিজ চাওক না কি মজা ভিউ এইফালে হৈছে এইখন পাহাৰ হৈছে মেঘালয় আৰু এইফালে হৈছে আসাম মানে অসম আমি এতিয়া গৈ আছোঁ অসমৰ কিনাৰেদি খোজকাঢ়ি আমি চাফাৰী কৰি আছোঁ চাওক এই কি মজাৰ শিল এইবোৰ ধুনীয়াকৈ ভৰি দি যাব লাগিব এইফালে চাওক কি মজা জেগা এইটো আমি বৰ্তমান আছোঁ অসম মেঘালয় বৰ্ডাৰত চাওক ইয়াতে আপোনালোকৰ নাও আছে এইবোৰ নাও দেখিছেনে এইবোৰ নাও এইবোৰত উঠিলে আপোনালোকে পইচা ল'ব পইচা হ'লে সৌ দূৰৰ পৰা ঘূৰাই লাগিব এই তাৰ পৰা
ঠিক আছে চাওক